স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেলটোলৈ। আপোনালোকৰ খবৰ ভালনে? নিশ্চয় ভালেই হ'ব। বেছি দেৰি নকৰোঁ, আহকচোন আমাৰ আজিৰ ভিডিঅ'টি চাওঁ। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। তই যে ধেমালি কৰ। মই গৈ আছোঁ ৰ'বা দেই, মই তোমাক অকণমান পিছত কল কৰি আছোঁ। ক'ত যাব ইমান সাজি কাচি? লগালে নহয় অমংগলদাৰ। ৰ'বা, মই তোমাক কোৱা নাই ৰ'বা, মই ইপিনে কৈ আছোঁ। পিছৰ পৰা মাতিব নালাগে বুলি তই নাজানো নেকি? বা তুমি কিনো ইমান ডাঙৰ কামটো কৰিব যোৱা, পিছৰ পৰা মাতিলে যে অমংগল হ'ব। মই ঘৰত যাওঁ, তাকো তোমালোকক কৈ যাব লাগিব নেকি? নক'লে কেনেকৈ হ'ব? ভাত কোনে বনাব? গ'লেতো তুমি এসপ্তাহত ঘূৰি নাহা। যি কৰা কৰিবা, মোৰ দেৰি হৈছে, মই যাওঁ। না মই এইবিলাক কৰিব নোৱাৰোঁ দেই, মায়ে যি বনাই বনাই থাকিব। হেল্ল', নহয়, মানে আমাৰ মহাৰাণীজনী আছে নহয়, তাইৰ লগত কথা পতাৰ আগতে পাহৰিয়ে গৈছিলোঁ ফোনৰ কথা। মাজনী, মাজনী ৰ'বা দেই, মই অকণমান পিছত কল কৰি আছোঁ। কি হ'ল মা? মাজনী বৌৰে ক'ত গ'লনো? ক'ত যাব আৰু, গৈছে মাকৰ ঘৰলৈ। সেইদিনা মাত্ৰ গৈ আহিছিলহে, আকৌ যাবৰ হ'লেনে তাইৰ? মাজনী ভাত কোনে বনাব এতিয়া? মা, তোমাকহে বনাব কৈছে। এই বয়সত বোৱাৰী থাকোঁতে মই বনাব লাগে ভাত? আহকচোন তাই ঘৰৰ পৰা। মোক কৈছিল নহয় পিছৰ পৰা মাততে অমংগল হ'ব, এতিয়া পাব মজা। মা, ভাত হৈছেনে? মোৰ দেৰি হৈছে, যাব লাগে। যা, ভাত হোৱা নাই, যা বাহিৰত খাবি। তই কেৱল খাওঁ কৰি থাক, এখন কামতো সহায় কৰি নিদিয়। মা, তুমিনো মোৰ ওপৰত কিয় খং কৰিছা? পিংকি, পিংকি, ক'ত আছা তুমি? মা, দাদা আহিছে। মা, তুমি পাকঘৰত আছা যে, পিংকি ক'ত? দাদা, তুমি গম পোৱা নাই নেকি বৌ যে মাকৰ ঘৰলৈ গৈছে? নাই নহয়, মই গমেই নাপাওঁ, মোক কোৱাই নাই। চোৱাচোন বাবা, বোৱাৰী থাকোঁতে মই কাম কৰিব লগা হৈছে, মোক মা দেখাৰো দিন গ'ল। যাওক দে মা, কেইদিননো থাকিব, মাকৰ ঘৰলৈহে গৈছে। এই বয়সতো মই কাম কৰিব লাগেনে? তই বিয়া নকৰা কৰোৱা একেই হৈছে, এইজনী আকৌ সদায় ঘৰতে চাই থাকে। বন্ধুসকল, আজি ভিডিঅ'টোৰ প্ৰথম পাৰ্টটো ভাল লাগিছেনে? যদি ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। ইয়াৰ ছেকেণ্ড পাৰ্টটো আমি অতি সোনকালে দিবলৈ চেষ্টা কৰিম। যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু আমাৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।